তো বন্ধুসকল, মই আহি পালোঁ গুৱাহাটী খানাপাৰা। আজি মই আপোনালোকক বহুত ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম ছায়েন্স মিউজিয়ামৰ বহুত ধুনীয়া ঠাই। তো আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। মই এতিয়া ভিতৰলৈ যাম, আপোনালোকক বহুত ধুনীয়াকৈ দেখুৱাম। ভিতৰত আহিলোঁ। তো আপোনালোকে ৰাস্তাটো চাই আছে, এই ৰাস্তা দি আমি ছায়েন্স মিউজিয়ামৰ সকলো ঠাইত যাব পাৰিম। আৰু ঘৰৰ ভিতৰত আমি যাম, তাৰ আগতে আপোনালোকক বাহিৰৰ ঠাইখিনি বহুত ধুনীয়াকৈ আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকক, ভিডিঅ'টো ভাল লাগিব। এই ৰাস্তা আপোনালোকে চাই আছে, এই ৰাস্তা দি যাব লাগিব ল'ৰা ছোৱালীৰ খেল ধেমালিৰ ঠাইত। আৰু সেই ঠাইত আমি যাম, তাৰ আগতে বাহিৰত যিবিলাক পাৰ্ক আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু দেখুৱাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকিব। আপোনালোকৰ নিশ্চয় ভিডিঅ'টো বহুত ভাল লাগিব। আৰু আপোনালোকে কেতিয়াবা আহিলে এই পাৰ্কবিলাক আপোনালোকে চাব পাৰে। এতিয়া আমি পাৰ্কলৈ যাই আছোঁ, আপোনালোকে চাই থাকক। সেই ল'ৰা ছোৱালীৰ খেল ধেমালিৰ ঠাইখিনি এতিয়া দেখুৱাম। এয়া হ'ল ল'ৰা ছোৱালীৰ খেল ধেমালিৰ ঠাই। ইয়াতে বহুত ল'ৰা ছোৱালী আহি খেল ধেমালি কৰিব পাৰে। তো বাহিৰত যিমানখিনি ঠাই আছে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। ঘৰৰ ভিতৰৰ যিবিলাক ধুনীয়া ঠাই আছে আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাই দিব আৰু বেছি শ্বেয়াৰ কৰি সকলোকে চোৱাৰ কাৰণে সুবিধা কৰি দিব। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে এটা ছাবস্ক্ৰাইব কৰি দিব।